মহা অম্বুবাচীৰ আজি চতুৰ্থ দিন শক্তিপীঠ মা কামাখ্যা ধামত চাৰিওপিনে ভক্তৰ ভিৰ যোগ সাধনা আলৌকিকতাৰে সৃষ্টি কৰিছে মায়াজাল ভিন্ন ভেষত ভিন্ন বাবাৰ চমৎকাৰ যিহেতু দুবছৰ পিছত এইবাৰ শক্তিপীঠ কামাখ্যা মন্দিৰত এই অম্বুবাচী মেলা অনুষ্ঠিত হৈছে গতিকে দেশৰ ভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসী ভিৰ দেখা পৰিলক্ষিত হৈছে যিহেতু 4 দিনলৈ মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু আজি চতুৰ্থ দিন গতিকে কাইলৈ নিবৃত্তি হ'ব মহা অম্বুবাচীৰ কাইলৈ পুৱা ভক্তৰ বাবে খোলা হ'ব মা কামাখ্যা মন্দিৰৰ দুৱাৰ